फाइनली আমি পাই গৈছো মনুহঁতৰ গাঁৱত চাক কি ধুনীয়া গ্ৰীনাৰী চাৰিওফালে एक खाप उठेगा वहां से यहाँ तक हम पूरा पैदल आया है और वहां से यहाँ तक उठाए हम पार। তো এইটো হ'ল মনুৰ ঘৰ একো নাই বাৰু লাইফত এনেকুৱা ঘটনা ঘটি থাকে এতিয়াতো বাৰু অলপ खोल के देखो थैंक यू सो मच मुझे लगा ही था ये कहाँ से ले आया पता है আগলৈ পাৰিলে মানে কৰিব লাগে বুলি তাৰপিছত লকডাউন হ'ল পঢ়িব নোৱাৰিলে বল পিছত এই ভিডিঅ' বনাই এনেকৈ গ'ল আৰু অঁ এইটোকে এতিয়া মই ছাপৰ্ট দিওঁ আৰু তাক बादल हरे हैं जबकि वो तो रुक। হাই গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু এতিয়া ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ আজি এইফালে চাংঘৰৰ পৰা চাঙৰ মানে এইফালে আমাৰ মনোজ ভাইৰ ঘৰ পূৰা এতিয়া ব্যস্ত হৈ আছে পূৰা এইটো কি ভাত কেৰেলা ইংলিছ কয় ভাত কেৰেলা কয় পূৰা আজি পূৰা টেষ্টি খানা বনাব আৰু এইফালে ইও ব্যস্ত আছে পূৰা ঘৰত মোক একো হেল্প কৰিব দিয়া নাই ইহঁতে কৰি আছে लोकल पोटैटो आलू ऑर्गेनिक ना आलू खा के चालू बन जाओ हाँ आज आलू আমার ব্রেকফাস্ট হৈ গ'ল ৰেডি চ' ইফালে বাকী আছে তো ইটা খিলাওগে না ব্ৰেকফাষ্ট হেল্ডি খানা মই পূৰা শকত হৈ যাম গাইজ মই যেতিয়া ঘৰত যাম না পূৰা শকত হৈ পেলাই যাম মনুৱে পূৰা শকত বনাই দিছে মোক আৰু খুৱাই अरे कम ना उफ तो किचन इहाँতে खाना खा देखी पेला आश्चर्य हो 3 टाइम मतलब लेता है मुझे बोल रहा है मैं परेशान देख के ये हो रहा दो प्लेट बड़ा बड़ा और एक बार है इसके बाद और इधर खाऊंगा ठीक है खाओ हमारे यहाँ ऐसे होता है भाई सुबह भी इतना बड़ा खाएगा दिन को भी इतना बड़ा खाएगा और मॉर्निंग इवनिंग को भी इतना बड़ा खाएगा निकालेगा कब वो खाना अरे निकालते हैं वो नहीं बता सकते আমি গৈ আছোঁ মনোহৰৰ ঘৰত খানা চানা খাই ল'লোঁ টিপ টপছে আৰু এইফালে বিৰাজক দি দিওঁ বাই বাই চ' মিলেংগে ফিৰ क्या विरास बोलता है विराम विराम আমি আহি পাই গ'লোঁ এতিয়া বৰ্তমান নামচাই তো মোৰ চেণ্ডেলযোৰ মানে নাই যোৱাকালি এইটো যোনটো আছিলে ন মই কাহিনীটো কৈ আছোঁ তাত ঘৰত মনৰ ঘৰত গৈ পেলাই তো এইটো চেণ্ডেলটো চাইছোঁ এইটো লৈ লৈছোঁ এটা এইটো লওঁ এইটো লওঁ চাইছোঁ ব্লেকি হোৱাইটটো এই ব্লেকি দিছে এইটো লৈ লৈছোঁ কাহিনীটো কৈ আছোঁ ঘৰত গৈ পেলাই মানে চেণ্ডেলটো কি হ'ল অলপ ডাঙৰে কাহিনী আছে কোনো যাতৰ বাইদেউ আহিছিলে আমাৰ লগত তো ইহঁতে অলপ গাড়ীত আগত গৈছে সিহঁতৰ কিবা কাম আছে আৰু মোৰ লগত এইফালে মোক ভাইটিক পঠাই দিছে তো ভাইটি আহি গৈছে মোৰ লগত তো सैंडल ले लो दोनों बाइक पे अभी बाइक पे अभी फिर जाएंगे वहाँ में गाड़ी रुक रहा है अभी भाईटी ने ले दिया है पावर और खा के पावर फुल होके निकलते हैं यहाँ से थैंक यू भैया ओ मेरे रांझे बता दे मेरी गड़बड़ी कर ले मुखबरी ना कर जोरा जोरी ऐसी प्रीत मेरी है আমাক ওয়েট করি আছে পাই গলো রাস্তাত তো घर किधर है इधर से जाना पड़ेगा ना सभी रिवील कर देने से सभी लोग आएगा फिर मेरा सफल काम है और ফাইনেলি আহি পাই গৈছোঁ মনুহঁতৰ ঘৰত আৰু মনুৱে মোক একদম পুৰা দৰাই আনিছে পানিছমেণ্ট দিছে চেণ্ডেলৰ কাৰণে तुम तो बाइक में उठ के आया एक खाप उठेगा वहां से यहाँ तक हम पूरा पैदल आया है और वहां से यहाँ तक उठाए हम पार। তো এইটো হ'ল মনুৰ ঘৰ মানে পুৰণা ঘৰ নতুন ঘৰ আৰু এইফালে আছে যোনটো বনাই আছে सफल को भूल के आ गया ये कल ले लेगा 700 क्या कल आज ही लेगा आज ही लेगा अब शाम को जाएगा शाम को नहीं अभी जाएगा हम लोग पानी पीकर निकल जाएगा इतना गर्म में मारेगा क्या मुझे अब तो हालत खराब मुझे इतना पालिशमेंट दिया था ना 1 किलोमीटर दौड़ाया हाँ नया सफल लेने का टाइम पे ये याद नहीं आया और इतना वो भी गिफ्ट कर दूंगा तुम्हें मुझे क्यों चाहिए तेरा वाला सामान मुझे नहीं चाहिए मुझे मेरा वाला सामान चाहिए तो ले लेगा अभी जाके ठीक है खुश চ' এইটো হ'ল মনুৰ পুৰণা ঘৰ আৰু এতিয়া আমি গৈ আছোঁ নতুন ঘৰত ক'ত আছে নতুন ঘৰ कहाँ पे सीक्रेट जगह है ना तो जाके ही दिखाते हैं তো মনুৱে থৈ দিছে স্কুটি ইয়াত আৰু মনুৰ বাইদেউ হয় বাইদেউ হাই ভালে আছে খবৰ ভালে আছে এফালে ভাগিনী ন ভাগিন নে ভাগিন ভাগিন এই गई आसो नतुन घर फाले तीन आम और ये साग रास्ता मुफ्त का पाउडर मिल रहा है हम लोग को फाइनली अभी हम लोग निकल रहे हैं रास्ता पूरा खराब था गाइस अभी रास्ता पूरा सही सलामत तीनों एक साथ पहुंचने वाला है मेरा गांव धुली चुली चाह खाई पेला पूरा गरমৰ মাজত এটা জাষ্ট আহি পাই গ'লো মনোহৰৰ চেণ্টাৰত তো বহুত দিন হৈ গ'ল চাহ খোৱা নাছিলোঁ তাতো অনাচলত জানে চাহ ইমান নচলে তো আমি অসমৰ মানুহটো চাহ ৰাতিপুৱা আৰু গধূলি আমি খাই থাকোঁ তো এতিয়া চাহ লৈছোঁ চাহ খাওঁ আৰু এফালে কিবা মিষ্টি লৈ যাম বুলি ভাবিছিলোঁ মনোহৰৰ ঘৰত কিন্তু নাই ইয়াত চাওঁ কিবা লৈ যাব পাৰোঁ কেঁচা লগা গৰম আজ
हाँ इसका गरम पूरा फट गया तो गाइस फाइनेली আমি পাই গৈছোঁ মনোহৰৰ গাঁৱত চাওক কি ধুনীয়া গ্ৰীনেৰী চাৰিওফালে এফালে এফালে আছে পাহাৰ গৈ আছোঁ আমি ফাইনেলি উই আৰ ৰিচড এট হোম আৰু এফালে পুৰা কোক দি দিছে এতিয়া কোক খাই আছোঁ আজি গা ধোৱা নাছিলোঁ পুৰা ধূলি মুলি খাই পেলাই পুৰা একেবাৰে কলা হৈ পেলাই আহি গৈছোঁ এতিয়া পুৰা ঠাণ্ডা পানী ওলাই লৈছোঁ মটৰৰ পৰা এতিয়া গা ধুম এইটো পুৰা খোলা এৰিয়াত মনো মানে ইয়াতে গা ধুৱে আৰু ইমান মানে চিম্পল পুৰা একেবাৰে বতাহৰ মাজত সেইটো এতিয়া গা ধোৱাটো মানে এক্সপিৰিয়েঞ্চ ল'ম আৰু কিপ ৱাচিং গাইজ চাই থাকিব আৰু মনোহতৰ ঘৰত কোন কোন থাকে মনোৰ ঘৰ সকলো দেখাই আছোঁ অলপমান পাছত গা ধুব ধুনীয়াকৈ গা পা ধুই দিলোঁ এতিয়া আৰু অলপ ফ্ৰেছ লাগি আছে আৰু মনোৰ গা পা ধুই পেলাই মানে তাৰ মন্দিৰত এতিয়া পূজা কৰি আছে তো আপোনালোকে চবেই গম পায় মানে মন্দিৰত মনোৰ মানে ভিডিঅ' দেখাই থাকে তো গৈ আছোঁ এতিয়া ফাৰ্ষ্ট অফ অল এতিয়া মন্দিৰ দেখাওঁ মন্দিৰৰ পৰা ষ্টাৰ্ট কৰোঁ অলপ এইটোৱে মনোৰ পূজা ৰুম য'ত মনোৱে প্ৰে কৰে সদায় ৰাতিপুৱা গধূলি সদায় প্ৰে কৰে তো এতিয়া ময়ো চাকি লগাওঁ ধুনীয়াকৈ পূজা চূজা কৰি ল'লোঁ আৰু মনোক সেইদিনাখনৰ পৰা সৰু এটা মানে বহুত চুইট এটা গিফ্ট আনি দিছিলোঁ সেইদিনাখনে দিম বুলি ভাবিছিলোঁ কিন্তু ঘৰতে ফাইনেলি আহি পেলাই দিম ভাবি থৈছিলোঁ মনত ঘৰত যেতিয়া আহিম তেতিয়াই তাক দিম क्या हो सकता है गेस करो बहुत ही प्यारा चीज़ है तुम्हें बहुत खुश लगेगा तुम्हें देख के इसका आंखें बंद करो ये गेस करके मैं इसे छूने दूंगा हाँ छोड़ दो उसको वो दिखेगा खुद नहीं रखो ना अभी गैस करने दो ना भगवान का ही है मूर्ति है मुझे लगता है हाँ ऐसा मेरा हाथ बहुत स्पेशल जगह से लाया था ये लेकिन तुम्हें दे रहा है वो स्पेशल पर्सन तुम मेरा हाथ का मेरा भगवान जब भी मेरा हाथों में आता है मेरा हाथ ये मतलब ना आने से पहले इतना भी मेरा हाथ कांपता है खोल खोल के देखो थैंक यू सो मच मुझे लगा ही था ये कहाँ से ले आया पता है तुम्हें कहाँ से ये रामेश्वर जब मैं गया था ना वहाँ में 33 कोटि देव देवता रहता है वहीं से लेके आया था तो आज तुम्हें देने का मौका मिला मुझे लग ही रहा था मेरा हाथ कांप ही रहा था मेरा दिल पे कैसा 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 लगा अच्छा लगा छोटा है लेकिन बहुत प्यारा है थैंक यू सो मच गणपति बप्पा मोरिया तो आज से तुम्हारा जिम्मेदारी कैसे रखोगे अभी भगवान को थैंक यू सो मच এফালে হৈ গ'ল মনোৰ মা খুৰী ভালে আছে ভালে আছে ন চ' এইফালে মনোৱে আজি ইমান ধুনীয়া ধুনীয়া কাম কৰি আছে গোটেই ভাৰতবৰ্ষৰ মানুহে তাক চিনি পায় আপুনি যিহেতু মা আপুনি ইমান সৰুৰ পৰা তাক ডাঙৰ দীঘল কৰিছে সেই কষ্টখিনি আগতে কেনেকুৱা আছিলে এজন মায়ে জানে হয়নে তো কেনেকুৱা লাগে আজি আপোনাৰ ল'ৰা মানে ইমানখিনি আগবাঢ়ি আছে আপোনালোকে কেনেকুৱা জীৱন নিৰ্বাহ কৰে আপোনালোকৰ ভিডিঅ'ৰ জৰিয়তে সকলো ভাৰতবৰ্ষৰ মানুহে চায় আপোনালোকক তো কেনেকুৱা লাগে আজি আপোনাক ভালে লাগে কি কৰিম এতিয়া বেয়া লাগে ক'লে কৰিব এতিয়া ভালে লাগে ন ভালে লাগে তো সকলোৰ মা দেউতাই মানে আমি উঠি অহা প্ৰজন্মক ল'ৰা ছোৱালীয়ে চাকৰি লাগে এইবোৰ কৰ সেইবোৰ কৰ বুলি কয় তো আপুনি আগতে মনোক কৈছিলেনে তেনেকুৱা চাকৰি লাগে বা কিবা লাগে ভিডিঅ' চিডিঅ' বনাওঁতে আপুনি কেতিয়াবা বাধা চাধা দিছিলেনে কৈছিলোঁ ভালকৈ কওঁ চাকৰি আগলৈ পাৰিলে মানে কৰিব লাগে বুলি তাৰপিছত লকডাউন হ'ল পঢ়িব নোৱাৰিলে বল পিছত ভিডিঅ' বনাই এনেকুৱা হ'ল আৰু এইটোকে এতিয়া মই ছাপৰ্ট দিওঁ আৰু তাক আৰু যাতে উঠিব লাগে আৰু নিশ্চয় উঠিব ভাৰতবৰ্ষৰ সকলো মানুহে মনোক বহুত মৰম দিছে এতিয়ালৈ আৰু আগলৈ দি যাব তো ইমানখিনি তো কালি ধুনীয়াকৈ আপোনালোকৰ ঘৰ চৰ দেখাম ধুনীয়াকৈ ৰাতি ভাত চাত খাম ন ঠিকে আছে ভাল লাগিছে কথা পাতি পেলাই আপোনাৰ লগত আৰু এইজনীৰ লগত লগ কৰক আৰিয়ামণি আইৰামণিও মুখটো চাই তাত কেনেকৈ কৈছে আইৰামণি তাৰ মনোৰ দাদাৰ ছোৱালী तो क्या बोलता है उस दादा का बेटी को भतीजी भतीजी मोनू की प्यारी भतीजी हेलो হেল্ল' হাই এতিয়া মনো ভাইৰ ৰুমত ধুনীয়াকৈ জিৰাই আছোঁ আৰু চেণ্ডেল লোৱাটো দোকানত সোমাইছিলোঁ কাহিনীটো কৈ আছোঁ যোৱাকালি ৰিজৰ্টত গৈছিলোঁ ৰাতি আন্ধাৰত মানে মই আহি থাকোঁতে এটা গাঁত পাই গৈছোঁ তাত অলপ ডুবকৈ সোমাই গৈছোঁ পানীত তো অলপমান এইফালে ডুব পাই গৈছোঁ চাক তো হাতত আৰু চেণ্ডেলটো মানে তাত গুচি গ'ল চেণ্ডেলটো মানে পোৱাই নাই পিছত সেইকাৰণে আজি চেণ্ডেলটো লৈ লৈছোঁ একো নাই বাৰু লাইফত এনেকুৱা ঘটনা ঘটি থাকে এতিয়াতো বাৰু অলপমান ঘূৰাই গৈছে আৰাম পাইছোঁ চ' আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ দেখাই আছোঁ কালি গোটেই মনো ভাইৰ ঘৰত কোনবোৰ থাকে A to Z দেখাম দি আছোঁ চ' যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰি দিব যদি নতুন আছে ছাবস্ক্ৰাইব কৰি দিব লগ পাই আছোঁ এটা নতুন ভিডিঅ'তে তেতিয়াহ'লে টিল দেন টাটা বাই বাই